Hello viewers, welcome to Sikha's Creation. বহুত দিনৰ পিছত আহিছো আপোনালোকৰ ওচৰলৈ। আজি বিহু মই ঘৰত যাব পৰা নাই, সেইকাৰণে বিহুত মই আইতাৰ ওচৰলৈ আহিছো। আইতা কোন সবে চিনি পায়, মোৰ ব্লগৰ সবে চিনি পায়। প্ৰায় এক বছৰ পিছত মই আজি এটা ব্লগ বনাইছো, কাৰণ বিহু বুলি আইতাই ইমান ধুনীয়াকৈ নাচিছে, সেইকাৰণে মই ভাবিলো যে মই ব্লগ এটাকে বনাওঁ। আছে ৰঞ্জু বাইদেউকো বহুতে চিনি পায়, মোৰ তাত ধুনীয়া ধুনীয়া খানা ৰান্ধে। বিহু বুলি আজি আমি ইয়াতে নাচিম। আইতাৰ চানমাৰী ঘৰখন মই দেখুৱাম, কিন্তু তাৰ আগতে আইতাই কেনেকৈ বিহু নাচে আমি দেখুৱাম। এয়া আইতা কিমান বয়স হৈছে জানা? বয়স হৈছে জানা কিমান? একেবাৰে গাভৰু ছোৱালী মই। হাততো জেতুকা, ভৰিতো জেতুকা, কোনে দিলে জেতুকা পাতি, মূৰে জৈ নাতিনি শিখাই পাতি আনিছিল, শিখাই পাতি আনিছিল, তাতে লগাই দিলো মই হাতত। ঐ বিহুতি বিহুতি বিহুতি, ঐ মৰমৰ বিহুতি, ঐ আদৰৰ বিহুতি যে প্ৰাণৰে প্ৰাণ। এটা বাটিত নহৰু, এটা বাটিত অনৰু, এটা বাটিত খুতৰা শাক, মূৰৰ চুলি ছিগি আশীৰ্বাদ কৰিছোঁ ঐ, আশীৰ্বাদ কৰিছোঁ ঐ, সকলোবোৰ কুশলে থাক। বিহু মাৰিলে আশা কৰিছো সকলোৱে ভাল পালে, ভালটো পাব। ইয়াৰ ৰঞ্জু বাইদেউ আছে। ৰঞ্জু বাইদেউ কি ক'ব? এইবাৰ ৰঙালী বিহু সকলোৱে ইমান সুন্দৰকৈ উদযাপন কৰিছে, মনটো সঁচাকৈ খুব মুকলি লাগিছে। দুবছৰ মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, সকলোৱে খুব ফূৰ্তি কৰক। আজি ইমান ধুনীয়া ৰ'দ দিছে, চব ওলাই যাওক, ওলাই গৈ ফূৰ্তি কৰক। পিঠা চিৰা যি গোটাইছে তাকে আনন্দেৰে খাওক, আৰু জীৱনটো ৰঙালী হৈ থাকক, চবৰে ৰঙেৰে ভৰি থাকক, হাঁহি থাকক। মোৰ চেনেলো আছে, আপোনালোকে চাব দেই। মোৰ সাধুঘৰৰ চেনেল এটা আছে, শিখাই ক'ব, আপোনালোকে চাব। আইমা ষ্টৰী হাউচ খুব ধুনীয়া ধুনীয়া সাধু কৈ থাকে, মইহে ভিডিঅ' বনাবলৈ সময় নাপাওঁ, কিন্তু ৰঞ্জু বাইদেউ খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, আপোনালোকে চাব। আৰু ইয়াৰ আইতাৰ ঘৰ, আইতাই খুব ধুনীয়াকৈ প্ৰসাদ দিছিলে, খাই ল'লোঁ। আচলতে ব্লগটো বনাম বুলি ভবা নাছিলোঁ আজি বিহু, ঘপককৈ ভাবিলোঁ আইতাই ইমান ধুনীয়াকৈ নাচি আছিলে, ব্লগ বনাওঁ, গতিকে আপোনালোকক প্ৰসাদ দেখুৱাব নোৱাৰিলোঁ। এতিয়া আমি ইয়াতে বিহু এনজয় কৰিম, তাৰপিছত মই অফিচত যাম। সকলোলৈকে মৰম থাকিল, শেষ কৰিম নেকি? বাচি থাকিম নে মই? বাচি থাকিব আইতা, কেইবাটাও বসন্ত পাৰ কৰিব লাগিব আৰু। এইবাৰ 89 আইতাৰ ইয়েছ 89। আৰু এটা ভাল খবৰ আহি আছে, এই বহাগ মাহতে আইতাৰ নতুন খবৰ এটা আহি আছে, তেতিয়া আমি আকৌ ব্লগ বনাম, তেতিয়া আপোনালোকে গম পাব, এতিয়া নকওঁ। ভাল খবৰ, চবৰ পৰা আশীৰ্বাদ বিচাৰিছো দেই, ৰাইজৰ পৰা। নমস্কাৰ।